কি খবৰ আপোনালোকে খবৰ নিশ্চয় ভালেই মোৰো ভালেই আজি আছে প্ৰগ্ৰেম আকাশ নিবিৰ আহিব তো দেখুৱাই থাকিম আপোনালোকক প্ৰগ্ৰেম চাই থাকিব বাণিজ্য তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ বিমল বৰাদেৱ আমাৰ মাজত উপস্থিত হৈছেহি সকলো ৰাইজক থিয় হৈ এজাৰি হাত চাপৰিয়ে তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনালোঁ শ্ৰদ্ধাৰ বিভিন্ন ৰাইজ আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছেহি অসম চৰকাৰৰ উদ্যোগ তথা বাণিজ্য তথা সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী শ্ৰদ্ধাৰ বিমল বৰা ডাঙৰীয়া আমি উদযাপন সমিতিৰ বিষয়ববীয়াক তেখেতলোকক আদৰি অনুৰোধ জনাইছোঁ আমি উদযাপন সমিতিৰ বিষয়ববীয়াক এজাৰি বিশাল হাত চাপৰিয়ে তেখেতক সন্মানীয় আজিৰ মঞ্চত উপস্থিত ৰাইজ আমি উদয়পুৰ থেটেলিবৰ কহৰাগাঁও দীক্ষাম আৰু দীঘলীয়া গাঁও ৰাইজৰ উদ্যোগত আমি দ্বিবাৰ্ষিক সন্মিলিত ৰঙালী সন্মিলনখনি আয়োজন কৰিছোঁ এই সাংস্কৃতিক সন্ধিয়া উন্মোচন কৰিবৰ বাবে আমি নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ সন্মানীয় বিধায়ক মঞ্জু বৰা স্বৰ্গীয় দেৱব্ৰত শৰ্মাৰ পত্নী শৰ্মা আৰু স্বৰ্গীয় ৰঞ্জিত বৰাদেৱৰ পত্নী ৰূপা বৰা মঞ্চত উপস্থিত হ'বৰ বাবে অনুৰোধ জনাইছোঁ আৰু উদযাপন সমিতিৰ বিষয়ববীয়াক আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ কাৰ্যসূচীৰে আজি অন্তিম দিন আৰু এই অন্তিম দিনটো যে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে আমাৰ এই কেইজনমান অতি ঘনিষ্ঠ সুহৃদৰ সোঁৱৰণত নৱৰঞ্জন বৰা দেৱব্ৰত শৰ্মা আৰু ৰঞ্জিত বৰাদেৱৰ সোঁৱৰণিত মই তিনিওজনৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ তেখেতসকলৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই তিনিজন ব্যক্তিৰ স্মৃতি আমাৰ মাজত সজীৱ কৰি ৰাখিবৰ কাৰণে উদ্যোক্তা সমিতিয়ে যি তেখেতলোকৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিলে তাৰ কাৰণে উদ্যোক্তা সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি সকলো উপদেষ্টা সদস্যকো মই আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ এইকাৰণে যে কিছু মানুহৰ জীৱনৰ বিহুৱতী দুগৰাকী আনি পিনে এটা বিহু নচাইছে ডাঙৰ পৰা স্কুলত বিহু নাছিলে 200-250মান ছোৱালী হ'ল তাহাঁতৰ বিহু নাচ দেখি বেলেগ বেলেগ ঠাইৰ পৰা ছোৱালীবিলাকে আকৌ কোৱা আৰম্ভ কৰিলে আমিও নাচোঁ টিংকাঙতো কৰিলোঁ হলগুৰিটো কৰিলোঁ কুঁৱৰীগাঁৱতো কৰিলোঁ ৰাজগড়তো কৰিলোঁ নখাটতো কৰিলোঁ লেঙেৰীটো কৰিলোঁ মহামৰতো কৰিলোঁ ধমনতো কৰিলোঁ সকলোতে আমি 17টামান অনুষ্ঠান কৰিলোঁ অনুষ্ঠান কৰাৰ অন্তত সকলোৱে ক'লে যে একেলগে নাচি দিলে কেনেকুৱা হয় মই বোলো হৈ যাব একেলগে নাচি দিওঁ টিংকাঙত আমি আয়োজন কৰিলোঁ একেলগে 5,000 আমি নাচনীবিলাক একত্ৰিত কৰিলোঁ সেই অনুষ্ঠানটো চাবৰ কাৰণে আমি বহুত শিল্পীবিলাক মাতিলোঁ সকলো আহিলে ইমান বেছি প্ৰচাৰ হ'ল সকলোৰে হাতে হাতে মোবাইলত ফেচবুকত চবেই সেই দৃশ্য চালে মুখ্যমন্ত্ৰী ডাঙৰীয়াও চালে তেওঁ মোক ক'লে যে 28 তাৰিখৰ দিনা প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব ডিব্ৰুগড়লৈ কেঞ্চাৰ কেয়াৰ হস্পিটেল উদ্বোধন কৰিবৰ কাৰণে তোমাৰ টিংকাঙৰ ছোৱালী 3,000মান নচুৱাই দিয়ে আমাৰ ছোৱালীবিলাকক আকৌ ক'লো চবে গৈ নাচি দিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাল পালে ভাল পাই ক'লে আৰু ভালকৈ কৰিব পাৰি নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক সুধিলে মই বোলো পাৰিম 15,000 মই বোলো হ'ব আৰু এটা আয়োজন চলিল আয়োজন চলাৰ অন্তত 11,304 গৰাকী আমাৰ অসমৰ বিহুৱা বিহুৱতীয়ে সৰু সজাই
14 এপ্ৰিলৰ দিনাখন এটা দৃষ্টিনন্দন সৃষ্টি কৰিলে আৰু সেইটোৱে যিটো দৃশ্য সৃষ্টি হ'ল সমগ্ৰ অসমৰ প্ৰত্যেকগৰাকী অসমীয়াক স্বাভিমানী কৰিলে প্ৰত্যেকগৰাকী অসমীয়া অসম বুলি যে এডোখৰ জেগা আছে বিশ্বৰ বিভিন্ন প্ৰান্তত সেই দৃশ্যৰ জৰিয়তে চিনাকি হ'ল অসমৰ পৰা এতিয়া যদি কোনোবা গৈ সেই বেলেগ এডোখৰ ঠাইত কিবা কাৰণত গৈ থাকেগৈ সেই তেনেধৰণে সংস্কৃতিৰ জৰিয়তে তেওঁ লাভান্বিত হ'ব পাৰে এই অঞ্চলৰ এই টিংখাং ফেটেঙিবৰ উদয়পুৰ এই অঞ্চলৰ কোনোবা এটা যদি ষ্টুডেণ্ট বাহিৰত গৈ পঢ়েগৈ তেতিয়া তেওঁ আৰু বেলেগ ধৰণে আমাৰ চিনাকিটো দিবৰ প্ৰয়োজন নাই ফেচবুকটো উলিয়াই পিনি হোৱাটছএপত ভিডিঅ'টো দেখাই দিলে অন্ততঃ অসম সম্পৰ্কত এটা ধাৰণা তেওঁ যিকোনো ঠাইত দিব পাৰিব সেইটোৱে বহাগ কালচাৰেল মেল্টিং পট ৰঙালী মানে বিহু গম পাইছে টিংখাং আমি ইয়াত যেতিয়া পাতিছোঁ নামটো টিংখাং 2023 চন নৰ্থ ইষ্ট বিহুটোৰ লগত নৰ্থ ইষ্টৰ এটা লিংক কৰিব বিচাৰিছোঁ বিহুটো কেৱল আমাৰ মাজত সীমাবদ্ধ হৈ থকা নাই ৱৰ্ল্ডত গুচিয়ে গ'ল তথাপিও নৰ্থ ইষ্টৰ লগত আমি কিবা লিংক কৰিব পাৰোঁ নেকি তাৰ চিন্তাটো এইটো কাৰণে আহিলে আজিৰ পৰা 5 বছৰৰ আগত আমি এটা পথ নিৰ্মাণ কৰি উলিয়ালোঁ যিটো কথা মই অলপ আগতে ক'লোঁ যিটো পথেদি আমি এতিয়া 50 মিনিটত ইয়াৰ পৰা গৈ পিনে ডিব্ৰুগড় পাওঁগৈ যিটো পথ বহুত প্ৰত্যাহ্বানৰ মাজত যুদ্ধ বিগ্ৰহ কৰি আমি নিৰ্মাণ কৰিছিলোঁ ট্ৰেন্স অৰুণাচল নেশ্যনেল হাইৱে এই ৰাস্তাইদি আগতে যাওঁতে হলগুৰিত শেষ হৈ গৈছিলে হলগুৰিৰ পৰা বাছখন এইফালে ঘূৰি আহে আপোনালোকে আহে নাই আহে এতিয়া এইফালেদি মানুহ পৃথিৱীলৈ যায় আগতে এই ফেটিঙিৰ পৰা সোমাই যোৱাৰ পিছত হলগুৰি লাষ্টত শেষ হয়গৈ তাৰ পৰা বাছখন কি বাছ আছিলে পদ্মবাছ ঘূৰি আহে আকৌ এনেকেদি যায় এতিয়া এইফালেদি মানুহে পৃথিৱী চাবলৈ যায় ক'লে যায় পৃথিৱী মানুহ যে এয়াৰপৰ্ট পোৱা লাগে কিন্তু পৃথিৱী গুচি গ'ল আৰু কোন কোন মানুহ যায় অকল হল ফেটেঙি তিনিআলি নমস্কাৰ উদয়পুৰ ফেটিঙিবৰ কহাগাঁও ডিকচাম আৰু দীঘলীয়া গাঁৱৰ ৰাইজৰ উদ্যোগত ৰূপালী জয়ন্তীৰ উপলক্ষত আজি দীৰ সন্মিলন ৰঙালী বিহুৰ সন্মিলনৰ সন্মানীয় সভাপতি তীৰ্থ শইকীয়া ডাঙৰীয়া কাৰ্যকৰী সভাপতি সন্মানীয় অঞ্জন দত্ত ডাঙৰীয়া সম্পাদকদ্বয় শ্ৰদ্ধাৰ ৰঞ্জিত নেওগ ডাঙৰীয়া তলুক্য গগৈ ডাঙৰীয়া আৰু সমূহ বিষয়ববীয়াৰ লগতে তোমাৰ ঘৰ সদায় নোজা ভকুৱা সোণাৰ বান্ধ গাঁৱলৈ অদিছা তোমাৰ ঘৰলৈ আমাৰ পুৰণা
কৰিব পৰা নাই এতিয়া আহিছোঁ চনু স্কুল ভাবিছোঁ চনু স্কুলৰ পৰা ভিডিঅ'টো শেষ কৰি দিওঁ আৰু ভিডিঅ'টো দেখিছেনে চনু খেলি আছে আৰু ইহঁতৰ আজি ইউনিফৰ্মো দিলে ড্ৰেছযোৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব মই বেছি কথা কৈ নাথাকোঁ কাৰণ বেছি কথা কৈ থাকিলে বোলে বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো ইমানেই আছিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই থেংক ইউ